बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा है, तुम्हारे रह सकी तो रबा है, अब है जो है वो समा है, तुम रह सके। তেতেলীগড় কালাগুছি 12 লক্ষ্মী পূজাৰ আজি দ্বিতীয় দিন। আজি দ্বিতীয় দিনা প্ৰথম কাৰ্যসূচী আছিল সাংস্কৃতিক শোভাযাত্ৰা। সেইটো সুকলমে হৈ যোৱাৰ পিছত এতিয়া আবেলি আছে আজি অসম ভিত্তিক আধুনিক নৃত্য প্ৰতিযোগিতা। চাবাই বিনা মইতো আহিমেই লোকেল আৰু গেলাৰী টিকেট নাই বুলি কয় আমাৰ হাতত। তই আহিছে তেতেলীগড় কালাগুছি বাৰোৱাৰী শ্ৰী শ্ৰী লক্ষ্মী পূজা। তো এতিয়া আমি ঘূৰি আছোঁ। তো বাকী ভিডিঅ'টো চাই থাকক, বাকী দেখা পাব আমি ক'ত কি কৰি আছোঁ দেখাম, বা লক্ষ্মী পূজা কেনেকুৱা হৈছে, কিমান ডাঙৰ হৈছে, গোটেইখিনি দেখাম আমি। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। তো 2 বছৰ হোৱা নাছিল আৰু ক'ভিডৰ কাৰণে, তো এইবাৰ ডাঙৰকৈ হৈছে অলপ। তো বাকী ভিডিঅ'টো চাই থাকক, আমি দেখাই আছোঁ কিমান ডাঙৰ হৈছে পূজা, কি হৈছে। বাকী আমাৰ লগত আছে ইয়া সানিয়া মিৰ্জা, বাকী আমাৰ বট চাই দিয়া এবাৰ মই বাকী আমাৰ লগত গেছো আছে, গেছ গাঁৱৰ গৌৰৱ গেছ। বাকী আমাৰ এই আৰু আন্না আছে লগত, আন্না। তো চাই থাকক ভিডিঅ'টো, বাকী কেনে হৈছে কি হৈছে মই দেখাই আছোঁ। বাকী ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। ऐसी जीत अब चाहे जिंदगी, ऐसी जीत अब चाहे जिंदगी है। सहनी हमें सजा है,
हम हैं बाजारों के, सबकी नजर यहाँ है, हर चीज राज है। अब है जो है वो समा है, तुम रह सकी तो रबा है। अब है जो